এয়া আমাৰ দীপ্যমানে পানীৰ সাঁতোৰ কৰিছে। এয়া সাঁতুৰি পিঠিত এটা বটল বান্ধি দিয়া হৈছে আৰু সি এয়া আপোনালোকে দেখিছে যে সাঁতুৰিবলৈ শিকিছে। প্ৰথমবাৰ তাৰ বায়ে পিছত আৰু সি আগে সাঁতুৰি গৈ আছে। বহল ডাঙৰ পুখুৰী হয় আৰু বহুত দ হয়। একচুৱেলি কমচে কম 30-40 ফুটমান দ আছে আৰু এটা বায়ে কিন্তু সাঁতুৰিব জানে আৰু সি বায়ে লগত কম্পিটিশ্যন কৰি গৈ আছে। এয়া এই খুঁটিটোত ধৰিবলৈ কোনে আগতে পায়গৈ। এয়া দীপ্যমানে পালেগৈ কিন্তু ইমান খুঁটাত ধৰি কিনে আকৌ অলপমান ৰেষ্ট কৰিছে। ৰেষ্ট কৰাৰ পাছত আকৌ ঘূৰি আহিবৰ কাৰণে কোৱা হৈছে তাক। আৰু এয়া মামা থিয় হৈ আছিলে, চাই আছিল মামাক। লগত তাৰ দীপ্যমানৰ মা আছে, মায়ে ভিডিঅ' বনাই চাই আছে। চন্দনা আৰু দীপ্যমান দুয়োটাই সাঁতোৰা শিকি আছে। চন্দনা সাঁতুৰিব জনা হৈ গ'ল, পানীত কেনেকৈ সাঁতুৰিব লাগে, কিন্তু দীপ্যমানে জনা নাই এতিয়ালৈকে। আৰু সি এয়া আকৌ পাৰলৈ ঘূৰি আহি আছে। পিঠিত তাৰ বটলটো আছে আৰু বাইকৰ লগত সমানে সাঁতুৰি আহি আছে, সমানে কম্পিটিশ্যন কৰি। আৰু কোনে আগতে পায়গৈ। তাৰ মামাকে এটা মানে লালচ দিছে তাক, এটা ভাল ট্ৰফি দিয়াৰ কথা কৈছে। সেইটো কাৰণে সি যোনে আগতে পায়গৈ আৰু সি খুব বাইকতকৈ স্পীডত সাঁতোৰা দেখা পাইছোঁ। আৰু এয়া খুব ধুনীয়াকৈ সাঁতুৰি আহি আছে। আকৌ বায়ে ফাৰ্ষ্ট হৈছে আৰু লগত ইও খুব জোৰকৈ স্পীড টাইগত লগাইছে। কিন্তু এয়া পাৰত পাবলৈ হ'লগৈ আৰু এইয়া পাৰত পালেগৈ। ভাগৰিলে ই ভাগৰি পিনে উল্টা হৈ দিছে। মানে পানী সাঁতোৰা বহুত কষ্টকৰ হয় আৰু শৰীৰৰ সকলো অংগই সাঁতুৰিলে মানে হেৰি হৈ যায়, এক্সাৰচাইজ বহুত হয়। আৰু এয়া দীপ্যমানে সাঁতোৰা সমাপ্ত।